हेलो गाइज আৰু वेलकम बैक टू माई चेनेल। এই মাত্ৰ অনলাইনৰ পৰা এটা বস্তু অৰ্ডাৰ দিছিলোঁ, আহি পালে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব মন গ'ল। ভণ্টিৰ হয়, জেকেট আনিছিলে আৰু জেকেটটো মই দেখাই আছোঁ। ধুনীয়া আহিছে, যেনেকৈ দেখিছিলোঁ তাতকৈ ধুনীয়াই লাগিছে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু ছেকেণ্ড এইটো মোৰ চুৱেটাৰ লং পুৰা সেয়া, কাৰণ মইতো আমাজনৰ পৰা দিছিলোঁ 1600ত। ল'বলৈ গ'লেতো 2000 মানে পৰি যাব চাগে, কিন্তু ডিছকাউণ্ট হৈ আছিল, অফাৰ ছিজন, তো মই লৈ ল'লোঁ। আৰু এইটো বজাৰত কিনিবলৈ গ'লে 1500-1600টো ল'বই, চ' এতিয়াও ডিছকাউণ্টত দি দিছে। এইটো ডিছকাউণ্টত পাইছোঁ, সেইবাবে লৈ ল'লোঁ। আৰু এয়া আৰু দেখাবলৈ মন গ'ল। আপোনালোকে যদি ল'বলৈ মন থাকে অনলাইনত অৰ্ডাৰ কৰিলে ধুনীয়া ধুনীয়া বস্তু আহে। আৰু কিছুমানে বেলেগ ভাবি থাকে, মানে কিছুমান বস্তু বেয়া আহে বুলি, কিন্তু নহয়। নিজে চোৱাটোৰ লগত কথা, কোৱালিটি কেনেকুৱা কি সেইখিনি ভালকৈ চাব লাগে, ডিটেইলছ সেইবোৰ চাব লাগে, তে ধুনীয়াকৈ আহে। চ' আৰু শ্বেয়াৰ কৰিলোঁ, আপোনালোকেও ট্ৰাই কৰিব ল'বলৈ। আৰু মই খুবেই যিমানবাৰ মই অনলাইনত অৰ্ডাৰ কৰোঁ আহে। কিছুমান ফটোৰ কাৰণে, মানে কেমেৰাৰ কাৰণে কালাৰটো অলপ ডিফাৰেণ্ট হৈ যায়, মানে কিছুমান ডাৰ্কৰ ভিতৰত অলপ পাতলা হৈ যায়, কাৰণ কেমেৰাৰ কাৰণে এনেকুৱা হয়। যোনে হ'লেও কেমেৰাত ফটো তুলিলে বা য'তে হ'লেও তুলিলে আপোনালোকে গমেই পায় কেনেকুৱা হয়। চ' সেয়াই প্ৰব্লেম, তো একো নাই, তো ল'ব পাৰে। আঞ্জা বনাই আছিলোঁ, লগতে ফোন আহি গ'ল, ল'বলৈ গ'লোঁ, লৈ আহি মেলি এতিয়া ৰাখিছোঁ। আৰু ভাত আঞ্জাটো হৈয়ে গ'ল। আৰু হালধি চাটনি বনাম হিৰৈ মেথি দি, তাৰপিছত দালি বনালোঁ, টেঙা, হানচং টেঙা বনাইছোঁ। ইমানেই আৰু চিম্পল খানা। আৰু এয়া মই লগাই চাইছোঁ, ট্ৰাই কৰি চাইছোঁ, আপোনালোকক দেখাইছোঁ। এয়া পূৰা লং পালে, ইমানটো লং দেখিছেই। অকলে ভিডিঅ' কৰি দেখুৱাবলৈ বহুতেই কষ্ট হৈ যায়। সেয়াই আৰু এয়া হাত পূৰা ফিটিং হৈছে। কালাৰটো কেমেৰাত ইমান এটা ভাল নহয়, কিন্তু বহুত ধুনীয়া কালাৰ আহিছে। আৰু মই ইফালে কাপোৰ চিলাই মেলি হৈ গ'ল। মাৰ কাপোৰ পতি চিলাইছিলোঁ পিককৰ, তো এয়া এতিয়া দহি গাঁঠিবলৈ বাকী। চ' দহি গাঁঠিব দিছে। চ' এয়া আৰু দহি গাঁঠিম। বিয়া আহি আছে যিহেতু প্ৰিপেৰেশ্যন কৰি আছোঁ অলপ লাহেকৈ। 1 মাহ পিছত আহি আছে বিয়া, চ' দেখা পাবই। এখন পেকক, এইখনো হৈছে নেঙৰ। মোক চিলাবলৈ দিছিল, চিলাই মেলোৱা হৈ গ'ল। আৰু দহি গাঁঠিবলৈ বাকী, এইখিনিও গাঁঠি কৰি মেলি দিব লাগিব। বিয়াৰ বাবে চব লোৱা হৈছে। চ' আৰু চিলাই মেলি ৰেডি, আৰু বুটা বান্ধিব লগা আছে। আৰু मेरा जर्नी भी देखने के लिए आ गया है। हाय बोलो, ऐसा बोलो हाय। दादी टूट गया मेरा, देखा एक दांत टूट गया है। फर्स्ट एक वाला काला हुआ था ना, टूट गया, और ना व्हाइट कलर वाला टीथ आने वाला है, एंड और ना 2-3 दांत ब्लैक कलर है, वो भी ना खिलने वाला है। बाद में सख्त करना पड़ेगा बस, नहीं। আৰু ইফালে আনিল টেকেলি বৰল, কাৰণ বহুত বেছি খাই ভাল লাগে। আগত এবাৰো আনিছিল, কিনি আনিছে, তেনেকৈ বিচাৰি অনা নহয়, কিনা হয়। আৰু সেয়াই আৰু আজি বনাম। আৰু ইফালে মই চাফ চিকুণ কৰি লৈছোঁ, আৰু এবাৰ ধুই ল'ম, আৰু লগতে বইল কৰাই আছে। ডাইৰেক্ট ইফালে মই ভাজিবলৈ আৰম্ভ কৰি দিলোঁ, ভাজি আছোঁ। আৰু আপোনালোকে চাই গৈ থাকিব। বনাই আছোঁ লাই শাক আৰু গাহৰি মাংস দি দিলোঁ।
আপোনালোকক স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আহিলে সেয়াই আৰু চাই যাব কি পাৰোঁ কি নহয় দেখাই গৈ থাকোঁ। আৰু যোৱাকালি বজাৰলৈ গৈছিলোঁ, কি আনিলোঁ দেখাম। বিয়া এখন আহি আছে, চ' তাৰে প্ৰিপেৰেশ্যন কৰি আছোঁ। বিয়াখন সোনকালে দেখা পাব ব্লগটো। সেয়াই আৰু মাত্ৰ এমাহ সময় আছে, তাৰপিছতে বিয়া। এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনটো আৰম্ভ কৰি দিছোঁ জানো। আৰু আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ আনিলোঁ, তো কেনেকুৱা হয় দেখাম মই। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি এৰী পলু বনাইছোঁ বহুত দিনৰ মূৰত। মাহঁতে যিহেতু পঢ়িছে সেইবাবে খাবলৈ পাইছোঁ, আনিছিল। তাৰপিছত যিহেতু মই বজাৰলৈ গ'লোঁ, বজাৰৰ পৰা কি আনিলোঁ সকলোখিনি দেখুৱাম। কি আনিলোঁ মানে এযোৰেই কাপোৰ আনিছোঁ, আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ। আৰু কি আনিলোঁ দেখুৱাম, আৰু দিনৰ দিনটো কি দেখুৱাওঁ কি নেদেখুৱাওঁ দেখুৱাই গৈ থাকিম। বহুত দিনৰ মূৰত ভিডিঅ'টি আৰম্ভ কৰিছোঁ আকৌ, সেয়াই আৰু চাই থাকিব। একো নাই মানে বিয়াৰ প্ৰিপেৰেশ্যন, বিয়াৰ কাৰণে লাগিবতো, চ' সেইবাবে আনিলোঁ এযোৰ আৰু তাকে দেখুৱাবলৈ লৈছোঁ। বিয়া বেছি দিন নাই, এমাহ আছে। আৰু এইকেইদিন অফাৰ দি আছিল বুলি আনিবলৈ গ'লোঁ, সেইবাবেহে লৈ থ'লোঁ আগতীয়াকৈ। সেয়াই আৰু ব্লাউজ চিলাবলৈ আছে, দহি কাটিবলৈ আছে, চব এইখিনি নিজে কৰিম। আৰু ব্লাউজটো কিন্তু বেলেগক চিলাব দিম, মই নিজে নাজানো, ইমান এটা পাৰফেক্ট নহয়, চ' সেইকাৰণে। আৰু এয়া হয় পেকক চিলোৱা কৰা হোৱা নাই, চিলাই মেলি হ'লে মই আপোনালোকক দেখুৱাম বাৰু। কিন্তু লাইটত কালাৰটো হেৰি লাগিছে, অলপ গোলা লাগিছে, বাট কালাৰটো কাঢ়াই আছে, বহুত ধুনীয়া য়েল্ল' কালাৰ টাইপ আৰু মুগা ৰঙৰ টাইপ। তো ইয়াতে অলপ ঢেলা লাগিছে। এইখিনিৰ পৰা ব্লাউজ পিচ বহুত ডাঙৰ, আৰু এইখিনি হ'ল পটি, চাইড পটি। ইমানেই আৰু ইয়াৰ পিনি আৰু ওৱান ক বুলি কয়, সেইকেইটা ল'বলৈ আছে। বাকীখিনি সেইখিনি লোৱা হোৱা নাই, ল'ম লাহেকৈ। সেইখিনি ল'লেও মই দেখুৱাম তো কেনেকুৱা, আৰু দেখাই গৈ থাকিম নহয় জানো। দহি বনাবলৈ পেককত আনিছোঁ। পেকক আছে, চ' সিহঁতৰো বনাব লাগে, নিজৰো আছে বহুতকেইখনেই। বহুতে বেছি হ'ম এইকেইদিন, আৰম্ভ কৰি গৈ থাকিম, লাহে কৰি যাম কামৰ মাজত, আৰু কাম কৰি গৈ থাকিম নহয় জানো। হেল্ল', ৱেলকাম বেক টু মাই চেনেল। হেপী খ্ৰীষ্টমাছ সকলোকে, আৰু খ্ৰীষ্টমাছৰ সকলো বৰদিনৰ শুভেচ্ছা থাকিল সকলোলৈ। আৰু ভিডিঅ'টি আজিৰপৰা ষ্টাৰ্ট কৰি দিছোঁ। সেয়াই আৰু तुम भी क्रिसमस हाय गाइस, हैप्पी क्रिसमस बोल दो। हैप्पी क्रिसमस। ओके, আৰু আজি ক্ৰিসমাছ স্পেচিয়েল কিবা বনাই আছোঁ, দেখুৱাইছোঁ। গাহৰি ড্ৰাই ফ্ৰাই কৰিম, এতিয়া বইল কৰি আছোঁ। পূৰা বইল কৰি দিছোঁ। আৰু এইফালে বইল কৰি হ'ব, আৰু বইল কৰি হোৱাৰ পিছতে ড্ৰাই ফ্ৰাই কৰি দিম। চাই দিব ভিডিঅ'টো শেষলৈকে, বাকী কল কি নকৰোঁ দিনটোত। আজি ক্ৰিসমাছ স্পেচিয়েল মাংস আনিছে চবৰে। আৰু সেই খ্ৰীষ্টমাছ মানিছোঁ অলপ, নহ'লে মোৰ হৈ গ'ল বইলিং, আৰু ভালকৈ ধুই মেলি এইখিনি ফ্ৰাই কৰি দিম। সেয়া ৰেডি হৈ গ'ল। হালধি জলকীয়া মিক্স কৰি ল'লোঁ, তাৰপিছত আধাকৈ এনেকৈ ফ্ৰাই কৰি যাম।
আৰু ইফালে মই আদা নহৰুখিনি গুচাই ল'লোঁ, তাতে পিচি ল'ম এতিয়া। সেয়াই আৰু পিঁয়াজ দুটা লৈ লৈছোঁ, পিঁয়াজ আৰু ইফালে নহৰু আদাখিনি মোৰ পিছা হৈ গ'ল। বাকী ইফালে ফুলকবি আলুকেইটাও মই বনাই দিম ইয়াৰ পিছতে। আৰু ইফালে মই ইয়াত খুন্দনাত পিচি ল'লোঁ আদা নহৰুখিনি, ইমান এটা গুড়া কৰা নাই, প্ৰায় অলপ অলপ আধা আধাকৈ। তো ইফালে লৰাই দিওঁ। মা অলৰেডি সিজা হৈ গ'ল, হ'লেও মানে তথাপিও ৰঙা ৰঙা হোৱাটো বেছি ভাল লাগে। আৰু আদা নহৰুখিনি পিছত দিম, কাৰণ এইখিনি সিজাই মেলি একেলগে পিঁয়াজ আদা নহৰুখিনি মিক্স কৰি দিম, সেইবাবে লাষ্টত খুন্দি থৈছোঁ। স্পেচিয়েলটো ইমান এটা নাই বাৰু আইটেম, আৰু বনাইছোঁ আৰু সেয়াই ফুলকবি আলু বনাই দিম। সেইফালে ভণ্টিজনীয়ে খাবলৈ মন বোলে, খাবলৈ পোৱা নাই ফুলকবি আলু। সিদিনা বনাইছিলোঁ মানে তাই নাপালে খাবলৈ, সেইকাৰণে আজি আকৌ নেক্সট বনাব দিছে, তাকে বনাবলৈ লৈছোঁ। আৰু সেয়াই ইমানেই, বেছি নাই আইটেম। খ্ৰীষ্টমাছ বুলি মাংস আনিল, সেয়াই আৰু চাই হৈ গ'ল। আৰু খানা পিঁয়াজ আৰু ৰেডি, ফ্ৰাই ৰেডি। তাৰপিছত এতিয়া কৰিম ইয়াত পিঁয়াজখিনি দি দিম, অলপ সিজাই ল'ম আধা সিজা কৰি। দি দিম অলপ ৰেড চিলি, যাতে সোৱাদটো অলপ ভাল হয়, আৰু ৰেড চিলি দিলে কালাৰটো ধুনীয়া হ'ব। আগতে দিছিলোঁ হ'লেও তথাপিও আৰু এবাৰ কালাৰটো দি দিয়া ভাল। পিঁয়াজখিনি অলপ আধা সিজা কৰি ল'ম, ইমানকৈও ড্ৰাই নকৰোঁ, আধা সিজা কৰিলে বেছি টেষ্টি হয় খাবলৈ, এনেকৈ কৰি ল'ম। আৰু পিঁয়াজখিনি আধা সিজা হৈ গ'ল, এতিয়া দি দিম আদা নহৰুখিনি। লগতে মাংসখিনি আকৌ ভাজি দিম, তেতিয়াহে ধুনীয়া ফ্লেভাৰ আহিব নহয় পিঁয়াজ আদা নহৰুখিনি। অলপ টাইম ধুনীয়া আৰু এতিয়া ভাজা হৈ গ'ল, আৰু এয়া ধুনীয়া দি দিম গোটেইখিনি। আৰু যদি আপোনালোকে ফ্ৰাই কৰি খাব ভাল পায়, এনেকৈ কৰি খাবচোন, বহুত ধুনীয়া ফ্লেভাৰ আৰু টেষ্টি এটা হয়। এনেকৈ বইল কৰি লৈ ডাইৰেক্ট ভাজিলে সিজাওঁতে কমি যায়, আৰু জানেই এনেকৈ কৰি খাবচোন, বৰ ধুনীয়া। আৰু এয়া মোৰ ৰেডি, আৰু এফালে বনাম এইখিনি এতিয়া।
ৰেডি কৰি থৈছোঁ ফুলকবি আলুৱে চয় আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিসকলে নতুন আহি আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে চাই আছে আগৰ পৰাই তো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই।